নমস্কাৰ। আজি মই আলোচনা কৰিম অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ কোষ গঠন আৰু কাৰ্য। এই চিত্ৰটো চোৱা। এইটো এটা বহুত ডাঙৰ ঘৰ। এই ঘৰটো নিৰ্মাণ কৰা হৈছে বহুসংখ্যক ইটাৰ দ্বাৰা। ইটাবোৰ এটাৰ লগত আনটো লগ লগাই এই ঘৰটো নিৰ্মাণ কৰা হৈছে, হয়নে? ঠিক একেদৰে আমাৰ শৰীৰটো গঠন হয় বহুসংখ্যক কোষৰ দ্বাৰা। কোষবোৰ ইটোৰ লগত সিটো লগ লাগি আমাৰ শৰীৰটো গঠন হয়। কেৱল আমাৰ শৰীৰটোৱে নহয়, এই পৃথিৱীত যিমান জীৱ আছে সকলোৰে শৰীৰটো গঠন হয় কোষৰ দ্বাৰা। এই কোষৰ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুক নামৰ এজন বৈজ্ঞানিকে। তেওঁৰ জন্ম হৈছিল 1635 চনত আৰু মৃত্যু হৈছিল 1703 চনত আৰু তেওঁৰ বাসস্থান আছিল ইংলেণ্ডত। 1665 চনত এদিন তেওঁ গা-গছৰ বাকলিৰ এটা অংশ, যাক আমি কৰ্ক বুলি কওঁ, এই কৰ্কৰ এচকল পাতল অংশ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত তেওঁ পৰ্যবেক্ষণ কৰিছিল। তেওঁ তাত কিছুমান কোঠালি সদৃশ বা বাকচ সদৃশ গঠন কিছুমান দেখা পাইছিলে। এই চিত্ৰটোত চোৱা। এই কোঠালি বা বাকচবোৰ দেখিবলৈ মৌচাকৰ দৰে আছিলে, হয়নে? আৰু এই কোঠালিবোৰ প্ৰতিটোৱে এটা আনটোৰ পৰা এখন বেৰৰ দ্বাৰা পৃথক হৈ আছিলে। হুকে এই প্ৰত্যেকটো কোঠাকে কোষ বুলি নামকৰণ কৰিছিল আৰু এনেদৰে কোষৰ আৱিষ্কাৰ হৈছিলে। কোষক জীৱৰ মৌলিক গঠনৰ গোট বুলি কয়, কাৰণ এই জীৱজগতত জীৱসমূহ এটাৰ পৰা আনটো পৃথক হ'লেও সকলোবোৰেই কোষৰ দ্বাৰাই গঠিত। কিন্তু এই পৃথিৱীত বহু নিযুত সংখ্যক জীৱ আছে। সকলোৰে আকাৰ আৰু আকৃতি বিভিন্ন ধৰণৰ। সিহঁতৰ অংগসমূহৰ আকাৰ আৰু আকৃতিও বেলেগ বেলেগ হয়। তো সিহঁতৰ কোষৰ আকাৰ, আকৃতি আৰু কোষৰ সংখ্যাও বেলেগ বেলেগ হয়। এই চিত্ৰটোত চোৱা। ইয়াত বিভিন্ন ধৰণৰ জীৱ আছে। সকলোৰে আকাৰ আৰু আকৃতি বেলেগ বেলেগ হয়। তো জীৱ অনুযায়ী কোষৰ সংখ্যাও বেলেগ বেলেগ হয়। উদাহৰণ হিচাপে এটা মানুহৰ শৰীৰত প্ৰায় 30ৰ পৰা 37 ট্ৰিলিয়ন কোষ থাকে। এটা হাতীৰ শৰীৰত প্ৰায় 1000 ট্ৰিলিয়ন কোষ থাকে। এটা গৰুৰ শৰীৰত প্ৰায় 105 ট্ৰিলিয়ন কোষ থাকে। কিন্তু এটা এমিবাৰ দেহত মাত্ৰ এটা কোষ থাকে আৰু এটা পাৰ চৰাইৰ দেহত প্ৰায় 3ৰ পৰা 4 মিলিয়ন কোষ থাকে। কোষৰ সংখ্যা অনুযায়ী জীৱবোৰক দুটা ভাগত ভাগ কৰা হৈছে: বহুকোষী জীৱ আৰু এককোষী জীৱ। যিবোৰ জীৱৰ শৰীৰটো এটাতকৈ বেছি কোষেৰে গঠিত তেনেবোৰ জীৱক বহুকোষী জীৱ বোলে। মানুহ, অন্য জন্তু, চৰাই, মাছ, গছ-গছনি, সাপ, ভেকুলী আদি বহুকোষী জীৱৰ উদাহৰণ। বহুকোষী জীৱ এটা বহু ট্ৰিলিয়ন কোষেৰে গঠিত হ'লেও এইবোৰ জীৱই জীৱন আৰম্ভ কৰে মাত্ৰ এটা কোষেৰে, আৰু সেইটোৱে হ'ল নিষেচিত ডিম্বাণু। আৰু যিবোৰ জীৱৰ শৰীৰটো মাত্ৰ এটা কোষেৰে গঠিত তেনেবোৰ জীৱক এককোষী জীৱ বোলে। উদাহৰণ হিচাপে পেৰামেচিয়াম, এমিবা, বেক্টেৰিয়া, ইষ্ট, ইউগ্লেনা আদি। এককোষী জীৱবোৰেও বহুকোষী জীৱৰ দৰে আহাৰ গ্ৰহণ কৰা, হজম কৰা, উশাহ লোৱা, ৰেচন ক্ৰিয়া, বৃদ্ধি আৰু প্ৰজননৰ কামবোৰ কৰিব পাৰে। এককোষী জীৱবোৰে এই সকলোবোৰ কাম এটা কোষতে সংঘটিত কৰে। কিন্তু বহুকোষী জীৱৰ ক্ষেত্ৰত বহুত কোষ লগ লাগি এটা কলাৰ গঠন কৰে আৰু এই সকলোবোৰ কাম কলাৰ দ্বাৰাই সংঘটিত হয়। কোষ এটাৰ আকৃতি নিৰ্ভৰ কৰে কোষটোৱে কৰা নিৰ্দিষ্ট কাৰ্যৰ ওপৰত। কোষৰ আকৃতি বিভিন্ন ধৰণৰ থাকিব পাৰে। সাধাৰণতে কোষবোৰ ঘূৰণীয়া, গোলাকাৰ বা দীঘলীয়া হয়। কোষৰ নিৰ্দিষ্ট কাৰ্য অনুসৰি কোষবোৰৰ আকৃতি বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে পেশী কোষবোৰৰ সংকোচন আৰু প্ৰসাৰণৰ বাবে জীৱৰ অংগবোৰ লৰচৰ কৰিব পাৰে। সেইবাবেই পেশী কোষবোৰৰ আকৃতি মাকৰ দৰেই হয়। চিত্ৰটোত চোৱা। আৰু স্নায়ু কোষবোৰে বাৰ্তা সংগ্ৰহ কৰি আৰু বাৰ্তা পঠিয়াই দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে। সেইবাবেই স্নায়ু কোষবোৰৰ আকৃতি দীঘলীয়া আৰু শাখাযুক্ত হয়। ঠিক একেদৰে তেজত থকা লোহিত ৰক্ত কোষবোৰৰ আকৃতি গোলাকাৰ হয় আৰু ছালত থকা কোষবোৰৰ আকৃতি চেপেটা হয়। আনহাতে কিছুমান কোষৰ আকৃতি অনিয়মীয়া, অৰ্থাৎ এই কোষবোৰৰ নিৰ্দিষ্ট আকৃতি নাথাকে। উদাহৰণস্বৰূপে আমাৰ তেজত থকা
শ্বেতৰক্ত কোষবোৰৰ আকৃতি অনিয়মীয়া। এই কোষবোৰৰ নিৰ্দিষ্ট আকৃতি নাই। এই কোষবোৰে নিজৰ আকৃতি সলনি কৰিব পাৰে। ঠিক একেদৰেই এমিবাৰ আকৃতি অনিয়মীয়া, অৰ্থাৎ এমিবাৰ কোষটোৰ নিৰ্দিষ্ট আকৃতি নাই। এই কোষটোৱে তাৰ আকৃতি সলনি কৰিব পাৰে। চিত্ৰটোত চোৱা বিভিন্ন আকৃতিৰ এমিবা। কেতিয়াবা ভাবিছানে কোষৰ আকৃতি কোনে প্ৰদান কৰে? এখন পাতল আৱৰণে কোষৰ পদাৰ্থসমূহক আৱৰি ৰাখে। এই আৱৰণখনে প্ৰাণী আৰু উদ্ভিদৰ কোষৰ আকৃতি প্ৰদান কৰে। এই আৱৰণখনক কোষাৱৰণ বোলে। আৰু উদ্ভিদৰ কোষত কোষাৱৰণক আৱৰি আন এখন অতিৰিক্ত কোষাবেৰ থাকে। ইয়ে কোষৰ আকৃতি আৰু দৃঢ়তা আনে। এই কোষাবেৰ বেক্টেৰিয়াৰ কোষতো থাকে। কোষৰ আকাৰ। কোষৰ আকাৰ শৰীৰৰ আকাৰৰ লগত কোনো সম্বন্ধ নাই। কোষৰ আকাৰ তাৰ কামৰ ওপৰতহে নিৰ্ভৰ কৰে। সাধাৰণতে কোষৰ আকাৰ অতি সূক্ষ্ম হয়। ইয়াক খালী চকুৰে দেখা নাযায়। সেয়েহে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কোষৰ আকাৰ ডাঙৰ কৰি চোৱা হয়। কোষৰ আকাৰ ইমান সৰু যে ই 1 মিটাৰৰ 1 নিযুত ভাগৰ 1 ভাগৰ সমান, আৰু ইয়াক মাইক্ৰমিটাৰ বা মাইক্ৰন বোলে। আটাইতকৈ সৰু কোষটো হ'ল মাইক্ৰপ্লাজমা। ইয়াৰ আকাৰ 0.2 পৰা 0.3 মাইক্ৰন হয়। ই এবিধ বেক্টেৰিয়া। ই কুকুৰাৰ কিছুমান ৰোগৰ কাৰক হয়। কিছুমান কোষ আছে যিবোৰৰ আকাৰ সাধাৰণ ডাঙৰ হয়, আৰু আন কিছুমান কোষক খালী চকুৰেও দেখা পোৱা যায়। উদাহৰণ হিচাপে কণীৰ কুহুম এটা খালী চকুৰে দেখা পোৱা কোষৰ উদাহৰণ। আটাইতকৈ ডাঙৰ কোষটো হ'ল উট চৰাইৰ কণীটো। ইয়াৰ আকাৰ 170 মিলিমিটাৰ পূৰণ 130 মিলিমিটাৰ। কোষৰ গঠন আৰু কাম। জীৱৰ শৰীৰটো গঠন হয় বহু অংগৰ দ্বাৰা। প্ৰত্যেকটো অংগই নিৰ্দিষ্ট কাম কৰি শৰীৰটোক সুচাৰুৰূপে চলাই নিয়ে। উদাহৰণস্বৰূপে মানুহৰ শৰীৰৰ বিভিন্ন অংগই নিৰ্দিষ্ট কাম কৰে, যেনে চকুৱে দেখা, কাণে শুনা, পাকস্থলীয়ে হজম কৰা, হাঁওফাঁওৱে অক্সিজেনযুক্ত বায়ু গ্ৰহণ কৰা আৰু কাৰ্বন ডাই অক্সাইডযুক্ত বায়ু নিষ্কাশন কৰা, আৰু হৃদপিণ্ডই ৰক্ত সঞ্চালন কৰা। ঠিক সেইদৰে উদ্ভিদৰো বিভিন্ন অংগই নিৰ্দিষ্ট কাম কৰে, যেনে শিপাই পানী আৰু খনিজ পদাৰ্থ শোষণ কৰাত সহায় কৰে, আৰু পাতে সলসংশ্লেষণৰ দ্বাৰা উদ্ভিদজোপাৰ খাদ্য প্ৰস্তুত কৰে। আৰু এই প্ৰত্যেকটো অংগই কিছুমান সৰু সৰু অংশৰ দ্বাৰা গঠিত, যাক কলা বুলি কয়। আৰু এই কলাবোৰ কিছুমান একেধৰণৰ কোষৰ সমষ্টি, যিয়ে এক বিশেষ ধৰণৰ কাম কৰে। যিহেতু অংগবোৰ কলাৰ দ্বাৰা গঠিত আৰু কলাবোৰ কোষৰ দ্বাৰা গঠিত, গতিকে অংগবোৰে কাম কৰিবলৈ হ'লে তাত থকা কোষবোৰেহে কাম কৰিব লাগিব। কোষৰ অংশসমূহ। কোষ এটাৰ মূল উপাদানবোৰ হ'ল কোষাৱৰণ, কোষপৰশ আৰু কোষকেন্দ্ৰ বা নিউক্লিয়াছ। কোষাৱৰণ। কোষ এটাৰ কোষপৰশ আৰু কোষকেন্দ্ৰক আৱৰি থকা এখন আৱৰণ, অৰ্থাৎ কোষাৱৰণ হৈছে কোষটোৰ চাৰিওফালে থকা এখন আৱৰণ। এই কোষাৱৰণক প্লাজমা বেৰ বুলিও কোৱা হয়। এই বেৰবোৰে কোষবোৰক এটাৰ পৰা আনটোৰ লগতে চাৰিওফালৰ মধ্যমৰ পৰাও পৃথক কৰি ৰাখে। এই কোষাৱৰণ বা প্লাজমা বেৰখন ছিদ্ৰযুক্ত হয়, আৰু ই বস্তু বা পদাৰ্থসমূহ বাহিৰলৈ বা ভিতৰলৈ সঞ্চালন হ'ব দিয়ে। তোমালোকে ইতিমধ্যে শিকি আহিছা যে কোষাৱৰণে কোষৰ আকৃতি প্ৰদান কৰে, আৰু অতিৰিক্তভাৱে উদ্ভিদৰ কোষৰ কোষাৱৰণৰ বাহিৰত এখন ডাঠ তৰপ পোৱা যায়। ইয়াক কোষবেৰ বোলে। এই কোষবেৰে কোষাৱৰণৰ চাৰিওফালে থাকি উদ্ভিদক উষ্ণতাৰ ভিন্নতা, উচ্চ গতিত হোৱা বতাহ, বায়ুমণ্ডলৰ জলীয় বাষ্পৰ তাৰতম্য আদিৰ পৰা সুৰক্ষা দিয়ে। কোষৰ আন এটা উপাদান হৈছে কোষপৰশ বা চাইটোপ্লাজম। কোষপৰশ হৈছে কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য। কোষৰ আন বহু উপাদান, যাক আমি কোষাংগ বুলি কওঁ, সেই কোষাংগবোৰ কোষাপৰশত পোৱা যায়। সেইবোৰ হ'ল মাইটকণ্ড্ৰিয়া, গলগি বডি, ৰাইব'জম ইত্যাদি। কোষৰ আৰু আনটো উপাদান হ'ল কোষকেন্দ্ৰ বা নিউক্লিয়াছ। ই জীৱকোষৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত। এখন আৱৰণে
কোষকেন্দ্ৰক কোষপৰশৰ পৰা পৃথক কৰিছে, অৰ্থাৎ এখন আৱৰণে কোষকেন্দ্ৰক আৱৰি আছে। এই আৱৰণখনক কোষকেন্দ্ৰীয় আৱৰণ বোলে। আৰু এই আৱৰণখন বিন্ধাযুক্ত হয়, আৰু এই বিন্ধাবোৰেৰে কোষপৰশ আৰু কোষকেন্দ্ৰৰ মাজত পদাৰ্থৰ চলাচল হয়। কোষকেন্দ্ৰৰ ভিতৰত এটা সৰু গোলাকাৰ অংশ থাকে, ইয়াক অতিকোষকেন্দ্ৰ বোলে। উচ্চ শক্তিসম্পন্ন অণুবীক্ষণ যন্ত্ৰৰ সহায়তে ইয়াক দেখা পোৱা যায়। কোষকেন্দ্ৰত ক্ৰম'জম নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন থাকে। এইবোৰে জিন কঢ়িয়ায় আৰু বংশানুক্ৰমে পোৱা গুণবোৰ পিতৃ মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে। যেতিয়া কোষৰ বিভাজন হয় তেতিয়াহে ক্ৰম'জমসমূহ স্পষ্টকৈ দেখা পোৱা যায়। কোষকেন্দ্ৰৰ বংশানুক্ৰমৰ ওপৰত থকা ভূমিকাৰ উপৰিও অতিৰিক্তভাৱে ই কোষৰ কামসমূহ কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰণ কৰে। প্ৰটোপ্লাজম। জীৱিত কোষৰ ভিতৰত থকা সম্পূৰ্ণ দ্ৰব্যখিনিক প্ৰটোপ্লাজম নামে জনা যায়। প্ৰটোপ্লাজমত কোষপৰশ আৰু কোষকেন্দ্ৰ থাকে। প্ৰটোপ্লাজমক কোষৰ জীৱিত পদাৰ্থ বুলিও কোৱা হয়। যদি তোমালোকে পিঁয়াজৰ কোষক অণুবীক্ষণ যন্ত্ৰত পৰ্যবেক্ষণ কৰা, তেতিয়া তোমালোকে তাৰ কোষপৰশত খালী ঠাইৰ দৰে কিছুমান আকৃতি দেখিবা। এইবোৰ হ'ল ৰসধানী, আৰু এইবোৰ এবিধ কোষাংগ। উদ্ভিদৰ কোষত এই ৰসধানীবোৰ ডাঙৰ হয়, আৰু প্ৰাণীৰ কোষত এই ৰসধানীবোৰ বহুত সৰু হয়। উদ্ভিদৰ পাতৰ কোষৰ কোষপৰশত বহুতো সৰু সৰু ৰঙীন গঠন সিঁচৰিত হৈ থাকে, আৰু এইবোৰক প্লাষ্টিক বোলে। ইও এবিধ কোষাংগ। ইহঁত বিভিন্ন ৰঙৰ হয়। ইহঁত কিছুমানৰ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে, যাক ক্ল'ৰ'ফিল বোলে। সেউজীয়া ৰঙৰ প্লাষ্টিকবোৰক হৰিতকণা বা ক্ল'ৰ'প্লাষ্ট বোলা হয়। হৰিতকণা বা ক্ল'ৰ'প্লাষ্টে গছৰ পাতক সেউজীয়া ৰং প্ৰদান কৰে, আৰু ক্ল'ৰ'প্লাষ্টত থকা ক্ল'ৰ'ফিলৰ সহায়তে গছে সলসংশ্লেষণ কৰিবলৈ সক্ষম হয়। উদ্ভিদ আৰু প্ৰাণী কোষৰ তুলনা, অৰ্থাৎ উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ। কোষাৱৰণ। উদ্ভিদ কোষত কোষাৱৰণ আছে, আৰু প্ৰাণী কোষতো কোষাৱৰণ আছে। কোষবেৰ। উদ্ভিদ কোষত কোষবেৰ আছে, কিন্তু প্ৰাণী কোষত কোষবেৰ নাই। কোষকেন্দ্ৰ। উদ্ভিদ কোষত কোষকেন্দ্ৰ আছে, আৰু প্ৰাণী কোষতো কোষকেন্দ্ৰ আছে। কোষকেন্দ্ৰৰ আৱৰণ। উদ্ভিদ কোষত আছে, আৰু প্ৰাণী কোষতো কোষকেন্দ্ৰৰ আৱৰণ আছে। কোষপৰশ। উদ্ভিদ কোষত কোষপৰশ আছে, আৰু প্ৰাণী কোষতো কোষপৰশ আছে। প্লাষ্টিড। উদ্ভিদ কোষত প্লাষ্টিড আছে, কিন্তু প্ৰাণী কোষত এই প্লাষ্টিক নাই। ৰসধানী। উদ্ভিদ কোষত ৰসধানী আছে, আৰু প্ৰাণী কোষতো ৰসধানী আছে, কিন্তু উদ্ভিদ কোষৰ এটা ডাঙৰ ৰসধানী থাকে, আৰু প্ৰাণী কোষত বহুতো সৰু সৰু ৰসধানী থাকে।